দিৱালীৰ বাবে যদি আপুনি ঘৰতে ডেকোৰেশ্যন কৰিম বুলি ভাবিছে তেনেহ'লে এনেকুৱা চিচাৰ গিলাচ দুটা লৈ ল'ব। চাওক এনেকৈ দি ল'ব ডেকোৰেশ্যনৰ কাৰণে। এতিয়া ইয়াত দিম পানী, বলকচোন চাওক, এয়া চাওক। এই পানীখিনি মই ব্লু কালাৰৰ ফেব্ৰিক ইউজ কৰিম। আপোনালোকে যিকোনো কালাৰ ব্যৱহাৰ কৰিব পাৰে। মই ব্লু কালাৰ আছিলে যে সেইকাৰণে মই ব্লু কালাৰ ইউজ কৰিলোঁ। এয়া চাওক মই ব্লু কালাৰ দি দিছোঁ। এয়া চাওক ইমান ধুনীয়াকৈ কালাৰটো হৈ গ'ল। এনেকুৱা মই প্লাষ্টিকৰ গিলাচ লৈ লৈছোঁ। এই গিলাচটো এতিয়া মই এই পৰ্চনটো, এই পাৰ্টটো দিম মই ইয়াতে। চাই থাকক, এয়া দেখিছেনে? ধুনীয়াকৈ কাটি ল'লোঁ এইটো পৰ্চনত। এতিয়া ইয়াতে মাজতে এটা ফুটা কৰি শলিতা এডাল ভৰাম। এয়া চাওক ধুনীয়াকৈ সুমুৱাই ল'লোঁ, দেখিছেনে? এতিয়া ইয়াতে মিঠাতেল ঢালি দিম। এয়া চাওক শলিতা দি দিলোঁ। এয়া চাওক হৈ গ'ল।